Hello everyone, welcome to my first mini vlog. আৰু যেহেতু পূজা হে ভাবিলো লগৰখিনি মিলি এবাৰ একেলগে পূজা চাওঁ বুলি আৰু বহুত দিন হ'ল ইহঁতক লগ পাও নাছিলো লগ পাই কিমান যে ফুৰ্তি পূজা চোৱাৰ আগত আমি গলো ফোন কিনিবলৈ সংগীতাই বোলে মাৰ্কৰ কাৰণে ফোন কিনে আৰু দেখিছেনে ফোন কিনিব গৈ আমাৰ লাভেই হ'ল চাহ মিঠাই আদি খাব দিলে তাৰ পৰা গলো আমি মণ্ডপলৈ গোটেইকেইজনী এটা সেৱা কৰি লওঁ বুলি আৰু এয়া আমি লগ পালো পোৱালিক আমি কলেজত পঢ়ি থাকোঁতে চিনাকি আৰু লগ পাই কিমান যে ফূৰ্তি কিমান যে কথা পাতিছো বেচেৰাই বোলে গমেই নাপায় আমি যে কলেজৰ পৰা ওলালো বুলি আৰু এতিয়া আমি গলো ষ্টেচনৰ ফালে অলপ বহি আড্ডা দিওঁ বুলি এয়া দেখিছেনে ট্ৰেইন গৈ আছে আৰু এতিয়া আমি আহিলো মেলাত অলপ ঘূৰো বুলি আৰু ইহঁতেও বোলে সৰু সুৰা কিবা কিবি বস্তু কিনে তাৰ পিছত আহিলো আমি ফুচকা খাবলৈ ফুচকাটো জানে সকলোৰে প্ৰিয় বুলি আৰু এতিয়া আমি লগ পালো বাৰ্লিনা আহিছিলে মাহঁতৰ লগত পূজা চাবলৈ আৰু অৱশেষত আমি পেট পূজা কৰিবলৈ বহিলো আৰু গতিকে ভিডিঅ'টো চাই ভাল পালে যদি প্লিজ লাইক কমেণ্ট শ্বেয়াৰ